প্ৰথমতে কিছু নামত মই সকলোকে জোহাৰ যাচিছোঁ। আজি আমাৰ জয়মা চাৰ্কেল কনফাৰেন্সৰ আমাৰ যিজন পাষ্টৰ আছিলে ৰেভাৰেণ্ড মাইকেল মুৰ্মু, তেখেতৰ ৰিটায়াৰমেণ্ট তেখেতে লৈছে। তেখেতে বহুদিন আমাৰ ইয়াত কাম কৰিলে আৰু তেখেত এতিয়া বয়স হোৱাৰ কাৰণে তেখেতক ৰিটায়াৰমেণ্ট দিয়া হ'ল। আৰু ইয়াতে নতুনকৈ আমাৰ পাষ্টৰ এজন আমাৰ ডাইচিছ গ্ৰাম্পুৰ ডাইচিছৰ পৰা আমাক দিয়া হৈছে। তেখেত হৈছে ফিলিপ হেমব্ৰম হয়। তেখেতক আমাৰ চাৰ্কেল পাষ্টৰ হিচাপে তেখেতক মানে ইয়াতে নিযুক্তি দিয়া হৈছে আৰু তেখেতে আমাৰ চাৰ্কেলৰ যিমান মণ্ডলীবিলাক আছে মণ্ডলীবিলাক চোৱা চিতা কৰিব। আজিৰ কাৰ্যসূচী আমি প্ৰথমতে আমি নতুন দুজন আমাৰ পাষ্টৰ তেখেতক আমি ৱেলকাম জনাম। তাৰপিছত আমাৰ যিজন বিদায়ী পাষ্টৰ আছে তেখেতক আমি বিদায় দিম, বিদায় সম্বৰ্ধনা জনোৱা হ'ব তেখেতক। তেখেত বহুদিন আমাৰ ইয়াত কাম কৰিলে, আমাৰ লগত থাকিলে, তেখেত আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে তেখেতকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ভৱিষ্যত জীৱন যাতে ভালভাৱে অতিবাহিত কৰিব পাৰে এইটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বাকী প্ৰগ্ৰাম আমাৰ গ্ৰাম্পুৰ ডাইচিছৰ পৰা আমাৰ চেয়াৰপাৰ্চন আহিছে, লগতে আমাৰ বিশ্বপ আহিছে আৰু আমাৰ গ্ৰাম্পুৰ ডাইচিছ অন্তৰ্গত আমাৰ যিমানকেইটা চাৰ্কেল আছে চাৰ্কেলৰ পাষ্টৰবিলাক আমাৰ ইয়াত আহি উপস্থিত হৈছে। মই এইখিনি ক'ব বিচাৰিম যে আমাৰ এই মূল্যৱান জীৱনটোক আমি কেতিয়াও নষ্ট কৰিব নালাগে। কাৰণ যিমান দিন আমি ঈশ্বৰে আমাক ইয়াত পৃথিৱীত পঠাইছে, পৃথিৱীত বহুত ভাল কাম কৰিব লগা আছে। মানুহক সহায় কৰিব লাগে, মানুহৰ কিবা এটা বেমাৰ আজাৰ হ'লে তেখেতসকলে শুশ্ৰূষা দিব লাগে, যিবিলাক গৰীব আছে গৰীব মানুহবিলাককো সহায় সহযোগিতা আগবঢ়াব লাগে। এই কামত মানে আমাৰ যুৱ চামক মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আগুৱাই আহে আৰু যেতিয়া ভাল কাম কৰিব তেতিয়া ধৰ্মৰ ফালে মানুহবিলাক মানে নিজৰ মনটো যেতিয়া আহি যাব, যিকোনো ধৰ্মতে নহওক কিয় চবে যদি ধৰ্মৰ ফালে আমি আগবাঢ়ি যাওঁ নিশ্চয় আমি এই বেয়া কামবিলাক যিবিলাক আমাৰ যুৱ চামে লৈ আছে বৰ্তমানে, কোনোবাই ড্ৰাগছ লৈছে, কোনোবাই মদ খাইছে, কোনোবাই বেয়া কাম কৰি আছে, এইবিলাকৰ পৰা যাতে তেখেতসকলে পৰিত্ৰাণ পাব পাৰে। অকল ভাল কাম কৰি যাব লাগিব আমাক। এইখিনিয়ে মই যুৱ চামক অনুৰোধ জনাইছোঁ।